kultat kana tanna pun kumpa juga supango dokwa kana modum aralok kelutat kul lubidung se dokwa kana পাত বিহুতে 9, 10 আর 11 মে তারিখগুলোকে আরম্ভ হয় অর্থাৎ ইয়াম্পকে লঙদকে দোকাখানা পাত বিহু আরম্ভ হয় অদকে অসমবাসী রাইজে বোলো কমিটিয়ে আইয়প কুম্পাদু যে দোকাখানা পাত বিহুদপ আপুং আলকে নীতি নিয়ম কি ডেরেসম গে গুলাং গনাম বমনাম আলকে গলত বমনদম বমনা গুলাংকা আমনা লুপাদু যে অকে সুপা নলুঙ্গ লংকান্দু যে দোকাখানা পাত বিহুদক পরিবেশ দেখাবি দু যে দোকাখানা দক প্রস্তুতি কেনেকে লয় আছে বোলো দোকাখানা পাত বিহুদক নিতম মনে মাকসন আপুং কম্পিটিশনম সো পাত বিহু মগুলি সাপরি নাম আরাসো পাত বিহু মপক জেগাসো বুলু মাকসো নামাম সয়ের সুল্লাক দুমদুম নামাম দুইর সুল্লাক সে মহিমাম নলুম পুন পুন পর লঙ্কান বিদু যে সে কাপকাপ বুলু ইল্লাক জি সে পাত বিহু অদক্ষ ইয়াম্পককে আরম্ভ হয় পাত বিহু অদক্ষ সুপাক নলুম সে পাত বিহুদক্ষ সে প্রস্তুতি নিউজদম লুতাতকে লুবিদু যে অদক্ষ ইয়াম্পক লং অদক্ষ দোকাখানা পাত বিহু কাপকাবিলাক জি এদম পুন পুন সুপাককে লুতাত চক্কে লুতাত লা supak kulta cokol luta dan lubie otok ke supak dokwakhana পাত বিহু aralok ke buluk ke komiti lok ke luposunam kodung ada luposunam dok komtang apung mising regama ada luposunam dam kantulai অহা 9-11 মে তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলি আছে 11খন উপসমিতিয়ে ভাগে ভাগে অতিথি আদৰাকে আদি কৰি অতিথি খাদ্য পিঠা পনা আদি কৰি সকলো তৈয়াৰ কৰিছে আৰু বিহু দলসমূহে ইতিমধ্যে ফাট বিহু তলিত আহি তেখেতলোকৰ বিহুৰ আখৰা আৰম্ভ কৰিছে বিভিন্ন জাতি জনগোষ্ঠী 1.5 শতাধিক বিহু দলে ফাট বিহু তলিত বিহু মৰাৰ উপৰিও আমি সকলো অতিথিক আদৰিবলৈ ইতিমধ্যে উপসমিতিবোৰে প্ৰস্তুতি চলাইছে আৰু আমি এটা আহ্বান জনাওঁ বিহুৰ স্বকীয়তা মৰ্যাদা মৌলিকতা অক্ষুণ্ণ ৰাখি এটা আহ্বান আমি জনাওঁ সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি যাতে ফাট বিহু উপভোগ কৰে আৰু ফাট বিহু তলিলৈ যদি জাতীয় সাজপাৰ পিন্ধি নাহোঁ ইয়াতে নিজকে কিবা অসজা লাগে গতিকে মই আহ্বান জনাওঁ আমি আদৰণি জনায়ো ভাল পাওঁ যে ফাট বিহুলৈ আহোঁতে অন্ততঃ জাতীয় সাজপাৰ পৰিধান কৰি অসমীয়াৰ যি স্বকীয়তা অসমীয়াৰ যি বৈশিষ্ট্য যি অসমীয়াৰ যি মৌলিকতা যি স্বাভিমান তাক যাতে অটুট ৰাখে তাৰ বাবে মই ৰাইজলৈ আহ্বান